সংকাৰে কান্দিব পৰা মানুহে ইয়াকে প্ৰেম বুলি কয় কিন্তু তো প্ৰেমৰ শপত মোলা আকো ৰেহাই নিদি সিনা আৰাম কৰি দিম সাৰা মাষ্টৰৰ স্টাইল স্টাইল এইবিলাকে হৈছে ক্ৰিমিনেলৰ নতুন নতুন স্টাইল মাষ্টৰক দেখিলে কোনোবাই ক'ব ইমান ডেঞ্জাৰাছ বুলি কিন্তু মাৰাত্মক খেল খেলিবলৈ দেখিলি কাৰণ তোক জেললৈ পঠিয়াব পাৰিলে এই দোকান নিজে নিজে বন্ধ হৈ যাব স্কুলত পৰিৱেশ সুন্দৰ হ'ব নো টেনশ্যন কাৰণ তাই তোমাৰ কাৰণে তোৰ গাত এই কলংক লগাৰ পাছত তই ভিক্ষাৰী হৈ যাব তোৰ ভাইৰ প্ৰেম শেষ হৈ নিয়ে নাই চৰিত্ৰহীন বুলি ক'ব এই ক্ষেত্ৰত কিন্তু পশুপতি ভূতৰক দেউতিব নোৱাৰো কাৰণ কোনো বাপেকে তোৰ দৰে পৰিয়াললৈ ছোৱালী বিয়া নিদিয়ে তথাপিও তই নিজৰ স্বাৰ্থটো ভাইৰাৰ লগত জীয়েকৰ নামত কিন্তু তোৰ গাত লগাই কলংকটোৰ চালা চব হেক কৰি দিলে মাষ্টৰী বৰ খাম দিছে ন তোৰতো লজ ধৰে এইবাৰ পশুপতি ভূতৰৰ কিমান লজ আছে তোৰে তোক বোলে পুলিচৰ আপোনাৰ তোমাক মানা কৰিছিল কিয় সোমাইছিলে হা এবারে পুলিশ কেস হওয়ার লগে লগে লাইসেন্স ক্যান্সেল হওয়ার ভয়ত দোকানে বন্ধ রাখিবলগীয়া হৈছে হে পশুপতি ছাৰৰ বিশ্বাস তোৰ ওপৰত একদম হেৰাই গৈছে হে পাৱাৰৰ বেতনি চলি লাগে মানে তোৰ নামৰ পৰা দোকান জগুৰ নামলৈ যাব মানে গলিছা আৰু ই বেটা জগু এই জগু সালা কম হাৰামি নহয় দেই জগু সালা বহুত পকি আছে তোৰ পুলিশ পুৰা ভেজা গৰম হৈ গৈছে কমিছন পৰা পাৱাৰৰ বেতনি চলি ল'ব লাগে পশুপতি ফুকনে আৰু তোৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰে গতিকে তোৰ এই চেপ্টাৰটো বন্ধ কৰাৰ দায়িত্ব মোক দিছে মোক মই কিন্তু তোক খোজ নাকাৰো কাম কৰিহে পইচা যাব কাৰণ বিশ্বাস মই উভতাই আনিমেই মিনাক মনুৰ কুকুৰ আতুৰ হ'বলৈ নিদিওঁ মনোজ আৰু জুৰিৰ প্ৰেম কিছু সময় থমকি ৰৈছে শেষ হোৱা নাই মই শেষ হ'বলৈ নিদিওঁ আবার সারা কি করবি বেটা হ্যাঁ কি করবি এই খাও হ্যাঁ বছর তো নিজকে নির্দোষী হয়ে যায় বিশ্বাস করে আনিবি হ্যাঁ লাভ নাই কন্যাকুমারী তোর লোক জিতু সাল খেলিলে সারা একটা সবকে বাউন্ডারি বাহির করে সারা আর যদি দ্বিতীয় বছর মারিবলগীয়া হয় একটা গালিবি এইবার চালা শিক্ষার বাবু এবার মই বাউন্ডারি লাইনে উঠাই যদি মই বজাৰৰ মাজত তাই মুখেৰে সঁচা কথা বাহিৰ কৰাব নোৱাৰো তই জানিবি এই শংকৰে দলং ঘাটাই আনিবি মোৰ এৰিয়াত মই তোক সেইটো কৰিবলৈ নিদিম তই কথা দিবি মোক নহয় মাৰি মই পৰা কমিছন লৈছো মাষ্টৰানীৰ মুখেৰে সঁচা কথা বাহিৰ কৰি নিজকে নিৰ্দোষী হৈ বিশ্বাস কৰি আনিবি হা কিন্তু মই তোক কেতিয়াও হেল্প কৰিবলৈ নিদিম কাৰণ অলৰেডি মোৰ অপাৰেশ্যন আৰম্ভ হ'লে অলৰেডি মই 50,000 খালো মই সারা মুখ হারামি বুলি কয় আরে তোৰ নাম্বাৰ 1 হারামি হৈ দে মইতো যি কৰিছো খোলা কৰিছো তই মানে ঘৰ ৰখিয়া হৈ কলা ভাঙি স্টাইল এইটো মোৰ স্টাইল আৰু এটা কথা মনত ৰাখিবি গুণ্ডাগিৰি যদি কৰো বুলি ভাব নহয় আমাক তই গুণ্ডা বিচাৰি নাপাবি ভালৰে কৈছো চিধা ৰাস্তা ৰাখিছো ভালে পাৱাৰৰ বেতনি চলি দৰকাৰ হলে সাৰালৈ আঙুলি কাটি দিম তই সাৰৰ লগত কি কৰিবি ইমান পাৰে কিন্তু তোৰ হতুল হেক কৰিব না এনেকুৱা কেছ বনাম কেৱল তই নহয় তোৰ ভৈয়াৰ গাত হাত নিদিবি ইউনিফৰ্মৰ আছো হাত জ্বলাই দিছা এটা মোৰ ডিস্ট্ৰিক্ট তই তাত জেইল খোৱা আছে তোক সাৰাবৰ হেক কৰিবলৈ বেছি সময় নালাগে এই কাৰণে আজিকালি পাব্লিকৰ তহঁতৰ ওপৰত